যে গদৰ ধৰো আত্মা লাভ দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো তাত কুকুৰ মেকুৰী নহয় দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ আৰু দেহবিলাকৰ নাম এটা এটা মই দি থৈছোঁ আমি দেহটো চাই কওঁ যে কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ দেহটো চাই কওঁ এইজনী মাইকী মানুহ এইটো ডেকা ল'ৰা এইটো মতা মানুহ আমাৰ দেহবিলাকৰ নাম এটা এটা দি থৈছে কিয় দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো কিয় দিছে ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো আত্মা নহয় মনত ৰাখিব দেই দেহটো আত্মা নহয় আমাৰ এতিয়া বহুতে দেহকে আত্মা বুলি ভাবে নামটোৱে আত্মা বুলি ভাবে এইটো ভাৱনা যদি আছে আজি ইয়াতে এৰিব আপোনাৰ দেহটো আত্মা নহয় আপোনাৰ নামটো আত্মা নহয় আত্মা বোলা বস্তুটো যেতিয়া ওলাই যাব আপোনাৰ নামধাৰী দেহটো কাষ্ঠ জানো থাকিব মাটিতে পৰি হেন দেহ আপোনাৰ বোলাকি লাগিয়া আমাৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে আমি কাঠগৰাদি কৰি থাকিম সেইটো দেহকে যাতে মোৰ বুলি ভাবি অভিমান কৰিব নালাগিব কোনো শাহুৱে নাভাবিব মই বোৱাৰীক আজি একদম হেদাই দিছোঁ একেবাৰে কৈ পেলাই আমাৰ কিছুমান শাহুৱেকে লগৰবিলাকক কয় আজি বোৱাৰীক মই ঠিকছে দি দিছোঁ একদম হৃদয়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে কাক কৈছা তুমি দুগুণ পাবৰ কাৰণে শাহুৱে থাকা কেতিয়াবা বহুত বোৱাৰীয়েও কয় মই আজি শাহুক একদম ঠিকছে দি দিছোঁ ভগৱানে কৈছে কাক দি থৈ গৈছা তুমি দুগুণ তাৰ পাবৰ কাৰণে শাহুৱে থাকা শাহুৰ দেহতো মই আছোঁ বোৱাৰী দেহতো মই আছোঁ এই কথাটো যিদিনালৈকে আমাৰ উপলব্ধি নহ'ব সেইদিনালৈকে শাহুৱেকে বোৱাৰীয়েকক মনত আঘাত পোৱাকৈ কথা ক'ব পাৰিব আৰু বোৱাৰীয়েকেও শাহুৱেকক অৱমাননা কৰিব পাৰিব যিদিনাখন এই ক আখৰ তত্ত্বটো বুজিব সেইদিনা প্ৰত্যেক শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু প্ৰত্যেকজনী বোৱাৰীয়ে নিজৰ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব দেই ভাগৱত নুশুনা কোনো শাহু বোৱাৰীয়ে প্ৰকৃত আচৰণ কৰিব নালাগে প্ৰকৃত ব্যৱহাৰ কৰিব নালাগে আজি ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আমাৰ সমাজত বহুত অপ্ৰিয় হৈ আছে কিয় তেওঁলোকৰ ভাগৱত চৰ্চা নাই ভাগৱতৰ নিয়ম নাজানে ভাগৱতে আমাক গোটেই জীৱনশৈলী শিকাই থৈছে যে আমি কেনেকৈ ব্যৱহাৰ কৰিম সমানত মৈত্ৰী উত্তমত শতকা দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ আমাৰ ভাগৱতে কৈছে তোমাতকৈ বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠ কোনোবা বয়সতো ডাঙৰ হ'ব পাৰে কোনোবাই জ্ঞানতো ডাঙৰ হ'ব পাৰে জ্যেষ্ঠজনক মান্যতা দিব লাগিব সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগিব আৰু নিজজনক মৰমৰ চকুৰে চাব লাগিব এই আদৰ্শটো যেতিয়া আপুনি ব্যৱহাৰ কৰিব আপোনাক কোনেও বেয়া পাব আজি আমাৰ ভাগৱতৰ এই নিয়মবিলাক নজনাৰ কাৰণে বহুত পৰিয়ালত শাহু বোৱাৰীৰ মাজত মনোমালিন্য স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত মনোমালিন্য ইত্যাদি ইত্যাদি বৈষম্যতা দেখা গৈছে শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আজি আমাৰ সমাজত বহুতে বাহিৰত বিচাৰি ফুৰিছে তত্ত্বত যাগ যজ্ঞ সংগ্ৰহ কৰি অন্য দেৱ দেৱীক প্ৰাৰ্থনা কৰি ভগৱানক বিচাৰি ফুৰিছে ভগৱানে কৈছে তোমাৰ দেহতে মই আছো সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আপোনাৰ মোৰ অৱস্থা দুৰ্গতিৰ দৰে হ'ব যদি এই আখৰৰ কথাটো বুজি নাপায় মানে দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছিল ৰজস্বলা অৱস্থাত চুলিত ধৰি আনি সমাজৰ মাজত যেতিয়া দুখাখনে বস্ত্ৰহৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰিছিল কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰে অৱশেষত যেতিয়া অপাৰগ হ'ল তেতিয়া কৃষ্ণলৈ মনত কৰিলে কৃষ্ণইতো আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিছে প্ৰভু এই সময়ত তুমি মোক উদ্ধাৰ নকৰিলে নহ'ব কিন্তু মাতৃতে কি বুলি ক'লে হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি তুমি সোনকালে আহা মোক এতিয়া দুখাখনে লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি চিঞৰি আছে অহা নাই তেওঁ মনত কৰিলে তেওঁ দেখোন মোৰ হৃদয়তে আছে হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰিব সমগ্ৰে মুখৰ আগত ওলাই তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান মাতি আছো অহা নাই তোমাৰ গাতে দুখ তুমি দ্বাৰকাপতি বুলি কৈছা মই তোমাৰ কথা মানি দ্বাৰকালৈ দৌৰিছো মথুৰাপতি বুলি কৈছা মথুৰা পাইছোগে যদুপতি বুলি কৈছা যদুপনৰ দুখ পাইছোগে তুমি যদি বহু আগতে হৃদয়ানন্দ আজি আমাৰ অৱস্থা আমাৰ ভগৱন্তৰ হৃদয়ত আছে আমি কৰ্মত বিশ্বাস কৰ্মত বিশ্বাসতাৰ জ্ঞান থাকোঁতে হৰি অতিশয় দুৰহংকতাৰ গতিকে আজি আমাৰ 70জন মানুহে আমাৰ এই
যাৰ কাৰণে তেওঁলোক প্ৰকৃত সুখী হ'ব পৰা নাই দেই। আপোনালোকক ধন টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ সম্পত্তিয়ে প্ৰকৃত সুখ দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, পৰিয়ালত মিলা প্ৰীতি ৰাখিব নোৱাৰে। মনত ৰাখিব। আমাৰ ভাগৱতে কৈছে সুমংগলে অমংগল জানা কৃষ্ণ বিনে। 10খন গাড়ী 10টা টকা ঘৰ 10 বহুত সম্পত্তি থাকিব পাৰে, কিন্তু আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে, আপোনাৰ মনত আনন্দ নাথাকিবও পাৰে, আপোনাৰ পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে। সেইকাৰণে ভাগৱতে কৈছে আনন্দত সবে মিছা, এইবোৰ চব মিছা। এইবোলে ভক্তি, ভক্তি বিনা আমাক আনে শান্তি দিব নোৱাৰে। সেইকাৰণে আমাক নিয়মৰ কথা কৈছে না, সুমংগলে অমংগল, চব থাকিলেও অমংগলৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰিব। ধনে ধানে টকা পইচা গাড়ী মটৰ টকা ঘৰটোৱে চব আছে, কিন্তু এনেকুৱা ভাগৱত চৰ্চা নাই, ঈশ্বৰৰ কথা নুশুনে। সেইখন ঘৰলৈ অমংগল এটা পিছত এটা, ওৱান আফটাৰ আনাডাৰ আহি থাকে। আজি বোলে এইটো, কালি বোলে সেইটো। কিন্তু অমংগল হৈছে আপুনি ভকত 4জন মাতি কৃষ্ণৰ কথা পঢ়ক, শুনক, গাওক, খুব কম কম কথা জানি যাব, মানে জীৱন সুন্দৰ হৈ যাব দেই। ভাগৱতে আমাক এতিয়া দিয়া কাহিনীটোৰ মাজেদি আমাক নীতি শিক্ষা দি আছে। আৰু কি বুলি কৈছে যে বিষ্ণু সেৱা দেখে তুষ্ট, যিটো দিজস হয় সৰ্বহিতকাৰী হৰি গুণ প্ৰকাশ হয়। যিবিলাক মানুহ বিষ্ণু সেৱাৰ সন্তুষ্ট থাকিব, ঈশ্বৰৰ সেৱাৰ প্ৰতি যি সন্তুষ্ট থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, আনকো উদ্ধাৰ কৰিব। মনত ৰাখিব। আমাৰ ঘৰখনত যদি আইগৰাকী যদি ঈশ্বৰ ভক্তিপৰায়ণ হয়, গোটেই ঘৰখন আমাৰ উদ্ধাৰ হৈ যাব। ঋগ্বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ আইগৰাকী ভক্তিমতী, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল, তেওঁ নিজেতো উদ্ধাৰ হ'বই, এইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ কথা। যদি আইগৰাকী ভক্তি শূন্য হৈ যায়, তেতিয়া আমাৰ ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধীসা কুইন চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ইচ্ছা কৰিলে আইসকলে ঘৰ গুচি বাঁহতল কৰিব পাৰে, আৰু ইচ্ছা কৰিলে আইসকলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। আমাৰ বেদৰ মতে আইসকলৰ ইমান ক্ষমতা আছে, মনত ৰাখিব। আমি কিন্তু কোনেও ঘৰ গুচি বাঁহতল হোৱাটো নিবিচাৰো, আমি ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰাটো আমি সকলোৱে বিচাৰো। কিন্তু বিচাৰিলেই নহ'ব, নিয়ম জানিব লাগিব। সেইকাৰণে অৰ্জুনক কৈছে সখা, যিখন ঘৰৰ যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, আৰু 7টা সদ্গুণ যিসকল আইগাত থাকিব, তেওঁলোকে নিজেতো উদ্ধাৰ হ'বই, ঘৰৰ পৰিয়াল সমাজৰ পৰিৱেশৰ সকলো লোককে উদ্ধাৰ কৰিব। আজি ইয়াত বহি থকা সকলৰ যদি কাৰোবাৰ 7টা গুণ আছে, আপোনালোক নিজকে ভাগ্যৱান মহিলা বুলি ভাবিব দেই। যদি কাৰোবাৰ কমি আছে পুৰাই ল'ব। মই কৃষ্ণই অৰ্জুনক কোৱাৰ চলে আমাক কোৱা নিয়মকেইটা কৈ দিছো, আৰু এই নিয়মকেইটা আপোনালোকে জনাতকৈ বেছিকৈ ছোৱালীবিলাকক শিকাব দেই। আমাৰ জৱাহৰলাল নেহৰুৱে কৈছে ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি এটা ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজন ছোৱালীক যদি আপুনি এটা শিক্ষা দি পঠিয়াই ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। যাৰ কাৰণে জনক ৰজাই পিতাক বিয়া দিওঁতেই এই নীতি শিক্ষা দি পঠিয়াইছে। কি বুলি? আই পিতা, তুমি মোৰ জুনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞ ভূমিত লাভ কৰিছো। যদিও যজ্ঞ ভূমিত লাভ কৰিছো, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলো যজ্ঞ ভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী, ত্ৰিভুৱন নিৰুপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি নিজেও এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আইসিতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা,
স্বামীক নুসুধাকৈ কলৈকো নাযাবা আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা সকলো শাহুৰৰ চৰণে তুমি স্বামী উপৰিও শহুৰ শাহুৰক যদি আছে তেওঁলোককো শ্ৰদ্ধা ভক্তি কৰিবা অকল তাতেই সীমাবদ্ধ নাৰাখিবা নকৰিবা অৱহেলা দেউৰ হবক কৰিবাহা দয়া আতি সমস্ত জন দেউৰ ননন্দী বৰ জেঠাল বৰ্জনা যিমান আছে সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা এতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সক মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম চেনেহত পৰিয়ালটো সন্তুষ্ট হৈ সমাজত ক'ব মই গেদাৰবৰী গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাইছো এজনী বোৱাৰীৰ আচৰণে গাঁওখনৰ গৌৰৱ কঢ়িয়াই দিব পৰিয়ালটোৰ গৌৰৱ কঢ়িয়াই দিব আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰকাশ কৰে এয়া ভাগৱত দৰ্শন মনত ৰাখিব সেইকাৰণে আমাৰ আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হৈ যায় আমাৰ সমাজ পৰিৱেশ পৰিয়াল উন্নত হ'ব এয়া আপোনালোকৰ 7টা গুণ থাকিব লাগে বুলি কৈছে ভগৱানে কি 7টা গুণ কীৰ্তি চিৰি বাকৈশ্য নাৰী নাং ভীতি মেধা ক্ষমা স্মৃতি এই 7টা গুণ যদি আপোনালোকৰ কাৰোবাৰ আছে ভাগ্যৱতী মহিলা দেই যদি নাই যোগ কৰি ল'ব আৰু তাৰপিছত ছোৱালীবিলাকক বিশেষকৈ এই শিক্ষাটো দিব 1 নম্বৰ কীৰ্তি আমাৰ আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন পৰিপাটিতা মানে নিয়মানুৱৰ্তিতাৰে ঘৰৰ কামবিলাক কৰিব জানিব লাগিব আমাৰ কিছুমান আয়ে এই নিয়মানুৱৰ্তিতা নোহোৱাৰ কাৰণে পৰিপাটিতা নোহোৱাৰ কাৰণে দিনটো কামেই কৰি থাকে আজৰিয়ে নাপায় সময় নোলায় ভাদমহীয়া আইসকলৰ মানে নামলৈ যাবলৈ কিছুমানে সময় উলিয়াব নোৱাৰে গণগতো ক'ত লাগিল তেওঁ নিয়মানুৱৰ্তিতাৰ অভাৱ ডিচিপ্লিনৰ অভাৱ 1 নম্বৰ কথা চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব পৰিয়ালটোকো ধুনীয়াকৈ ৰাখিব লাগিব পৰিৱেশটো ধুনীয়া বা কৈছো কথা ক'ব জানিব লাগিব আইসকলে যদি কথা ক'ব জানে সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল নহয় মনোমালিন্য হ'ব নোৱাৰে আইসকলে কেনেকৈ কথা ক'ব লাগে আমাৰ ভাগৱতে নিয়ম মানি দিছে সত্য প্ৰিয় হিত এই 3টা গুণ কথা কওঁতে দেই সঁচা কথা ক'ব সদায় সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে মোৰ বুলি কথা ক'ব সাহসেৰে কথা ক'ব মিছা কথা কোৱা মানুহ ল'লে মোৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে আপোনালোকৰ সমাজত সঁচা কথা কোৱা আয়ে হওক বাপে হওক তেওঁলোক বাকী মিছা কথা কোৱাবিলাকে সমীহ কৰে কিন্তু সঁচা কথাটো কেনেকৈ ক'ব লাগে প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে সঁচা কথা ক'লো বুলি অহংকাৰে ক'লে নহ'ব আৰু হিত উপকাৰ কৰিব লাগে আপোনালোকে মনত ৰাখিব কিন্তু বাক্য শব্দ কওঁতে সাৱধান হ'ব যাতে আপোনাৰ শব্দটোৱে যাতে আনক অপকাৰ নকৰে আপুনি ধেমালিতেও সাউপনি নিদিব ল'ৰা ছোৱালীক ধেমালিতেও মোৰ ছোৱালীজনী বৰ বদমাছ ল'ৰাটো বৰ বদমাছ দুষ্ট ইত্যাদি ইত্যাদি বেয়া শব্দৰে প্ৰয়োগ নকৰিব ৱৰ্ড ইজ গড শব্দ ব্ৰহ্ম মনত ৰাখিব অবিনাশী যি উদ্দেশ্যে ক'ব সি প্ৰতিক্ৰিয়া কৰে আপুনি বিহ অকণমান কৰি আছে সন্মুখত নাজানি অমৃত বুলি উতলি খাই দিলে ধেমালিতে বিহে ক'ব নেকি ধেমালিতে খাইছে নেমাৰ বুলি বিহ জানিয়ে খাওক বা নাজানিয়ে খাওক ধেমালিতে খাওক বা সঁচাকে খাওক বিহ খালে আপোনাৰ শব্দটো ধেমালিতে কওক বা সঁচাকে কওক শব্দ ব্ৰহ্ম কি যি উদ্দেশ্যে ক'ব সি প্ৰতিক্ৰিয়া কৰিব সেইকাৰণে আপোনাৰ কথাটোৱে যাতে আনক আঘাত দিয়ে কোনো শাহুৱেকে কথা কওঁতে যাতে বোৱাৰীৰ অন্তৰত আঘাত পোৱাকে নকৰে আপোনাৰ আপুনি দেহ ধৰ্মটোহে বোৱাৰী আত্মাটো সৰ্বস্ব অতত্ব গতিকে আপুনি কথাটো মাধৱীক কৈছো বুলি ভাবিলে ভুল হ'ব মাধৱীৰ আত্মাক কৈছে আপোনাৰ শব্দটোৱে বোৱাৰীজনীৰ অন্তৰত যদি আঘাত দিয়ে ভগৱানে কৈছে কাক আঘাত দিয়ে বোৱাৰী দেশত মই আছো মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা মোকে ঠগিবা মোৰে কিমান খেলিবা তোমাক মই ভালে সেইটো নহয় তুমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক শুনিবা বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব ভাগৱত শুনিবলৈ কি আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰো তেতিয়ালৈকে আপোনাক ভগৱন্তই ভালত ৰাখিব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড
do bad never never and do good ever ever বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিলো ভালটো সদায় ভাল তাক আকোৱালিলো কপিলে মাকক কৈছে জীৱৰ দুৰ্ভাগ্য সংগ কয় কিন্তু দুৰ্জনৰ সংতে জীৱে লাগে মা তুমি যদি জীৱনত ভাল মানুহ হ'ব কৈছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিজে যদি কৰে সাধুত মুখ্যৰ দুৱাৰতে শুব আজিৰ দৰে যদি আপোনালোকে সাধুৰ সংগত এক ক্ষণ 4 মিনিট মনত ৰাখিব প্ৰত্যেক দিনে 24 ঘণ্টাৰ ভিতৰত যদি 4 মিনিট সময় আজিৰ দৰে কৃষ্ণ কথা কোৱা আৰু শুনা মানুহৰ লগ পাবৰ কাৰণে ৰাতিপুৱা শুই উঠি সাৰ পাই হাত দুখন তেওঁ থকা ঠাইলৈ লৈ যাব তেওঁ ক'ত থাকে সমস্ত ভোটৰে মই আচৰিত হাত দুখন নি মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব কি বুলি ইপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গণনা প্ৰভু আজি 24 ঘণ্টাৰ ভিতৰত যাতে তোমাৰ ভকত সংগ ভকত বৈষ্ণৱৰ সংগত যাতে তোমাৰ অমৃতময় কথা এটা শুনি মই যাতে জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰিব পাৰোঁ তুমি কৃপা কৰিবা এইবুলি আগতীয়াকৈ দৰখাস্ত দিব লাগিব তেতিয়াহে অনুমোদন পাব আপুনি যদি সব আছে আপুনি ভকত লগ পোৱাৰ কথা নাভাবে আপুনি জীৱন শেষ হৈ যাব ভগৱানক জনাব লাগিব এই আদৰ্শৰ কথা কৈছে মনত ৰাখিব যে এই কথা গতিকে আমাক নীতি নিয়মৰ কথা কৈ আছে ভগৱন্ত চবৰে হৃদয়তে আছে কিন্তু আপুনি কি লাগে ক'ব লাগিব মাগন্ধা জনকক এই ফল বিচাৰিব কি লাগে অভাৱ অভিযোগ ক'ব লাগিব আপোনাৰ হৃদয়তে কৈ দিব তেওঁ যদিও অদৃশ্য যদিও অব্যক্ত যদিও নিৰাকাৰ যদিও নিৰ্গুণ তেওঁৰ নাম ল'লেই ব্যক্ত হৈ যায় বুলি কৈছে ভাগৱতে কৈছে অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লইলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপুনি কি সমস্যা হৈছে কি বিপদ হৈছে পৰিয়ালত ঘৰখনত আপুনি তেওঁক জনাব লগে লগে হৃদয়ত আহি কৈ দিব তাৰ ওচৰলৈ গ'লে সমস্যাটো নহ'লে প্ৰতিনিধি পঠাই দিব ব্যাসৰ ওচৰলৈ যেনেকৈ নাৰদক পঠাইছে পৰীক্ষিতৰ ওচৰলৈ যেনেকৈ শুকক পঠাইছে আপুনি কেৱল ভকত হওক আপোনাৰ ঘৰলৈ পঠিয়াই ভকতক কেতিয়াও বিপদত নেপেলাই মনত ৰাখিব কথাটো এয়াই হৈছে ভাগৱতৰ এই আদৰ্শৰে যাতে আমি পাৰিবাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনত আগুৱাই যাব পাৰোঁ তাৰ কাৰণে ভাগৱতে আমাক নিয়মৰ কথা কৈ আছে